মুদ্ৰাখনত বহিব লাগিব দৈনিক কিমান সময় বহিব লাগিব নিশা এৰি এৰি লাহে লাহে সোঁফালে ডাউন হ'ব গেছ এচিডিটিৰ সমস্যাই আপোনাক জুৰুলা কৰিছে ৰাতিপুৱা উঠি আপুনি এটা গেছৰ মেডিচিন নাখালে দিনটোৰ আৰম্ভণি নহয় তেতিয়াহ'লে আপোনালোকৰ বাবে আজি মই তিনিটা আসনৰ এটা পেকেজ আগবঢ়াইছো যি তিনিটা আসন দৈনিক অভ্যাসৰ জৰিয়তে আপুনি আপোনাৰ গেছ এচিডিটিৰ সমস্যাক নিয়ন্ত্ৰণত ৰাখিব পাৰিব তো আহক দেৰি নকৰি আমি কি এই বিশেষ তিনিটা আসন শিকি লওঁ প্ৰথম আসনটো কৰিবলৈ আপুনি প্ৰথমতে ভৰি দুখনৰ মাজত গেপ ৰাখিব লাগিব তাৰ পিছত আপোনাৰ সু ভৰিৰ পতাটো বাহিৰৰ ফালে কৰিব বাওঁ ভৰিখনৰ পতাটো সিধা থাকিব উশাহ লৈ দুইখন হাত সাইডলে মেলি দিব নিশা এৰি এৰি লাহে লাহে সোঁফালে ডাউন হ'ব ইয়াত আপুনি 10 সেকেন্ড ৰখিব 1 2 3 4 5 6 7 8 9 10 উশাহ লৈ লৈ আগৰ অৱস্থালৈ উভতি আহিম পুনৰ হাত কঁকাললৈকে লৈ আহিম এতিয়া সু ভৰিখনৰ পতাটো সিধা কৰিম বাওঁ ভৰিখনৰ পতাটো বাহিৰৰ ফালে কৰি নাভিটো সন্মুখৰ ফালে ঘূৰাই দিম পুনৰ উশাহ লৈ দুইখন হাত দুই কাষে মেলি দিম নিশা এৰি এৰি বাওঁ ফালে যাম ৰখি দিম ইয়াত 10 সেকেন্ড 1 2 3 4 5 6 7 8 9 10 পুনৰ উশাহ লৈ লৈ আগৰ অৱস্থালৈ উভতি আহিম এই আসনটো দৈনিক আপুনি 3 বাৰ অভ্যাস কৰিব লাগিব এতিয়া আহিছো 2 নম্বৰ আসনটোলৈ 2 নম্বৰ আসনটো কৰিবলৈ আপুনি বিছনা বা মেটতো কৰিব পাৰিব এই আসনটো কৰিবলৈ আপুনি এনেকে আঠুকাৰি বহি দিব লাগিব এই আসনটোৰ নামে হৈছে বজ্ৰাসন আপুনি এনেকে বজ্ৰাসনত বহিব লাগিব দৈনিক কিমান সময় বহিব লাগিব 30 সেকেন্ডৰ পৰা 1 মিনিট সময় আমি এই আসনটোত বহিব লাগিব এইটো হৈ গল 2 নম্বৰ আসন আৰু এতিয়া দেখাব খুজিছো আপোনাক 3 নম্বৰ আসনটো 3 নম্বৰ আসনটো কৰিবলৈ আপুনি পেট পেলাই শুই দিব লাগিব হাত দুখন আপোনাৰ এনেকে বুকৰ দুয়ো কাষত ৰাখিব এতিয়া উশাহ লৈ লৈ ওপৰলৈকে উঠি আহিব ইয়াত ৰখিব 1 2 3 4 5 6 7 8 9 10 নিশা এৰি এৰি আগৰ অৱস্থালৈ আহিব লাগিব আকৌ এবাৰ দেখাই দিছো উশাহ লম ওপৰলৈ উঠি আহিম ৰখি দিম 1 2 3 4 5 6 7 8 9 10 নিশা এৰি এৰি আগৰ অৱস্থালৈকে আহিব লাগিব এই তিনিওটা আসন যদি আপুনি দৈনিক অভ্যাস কৰে এই তিনিওটা আসনৰ অভ্যাসে আপোনাৰ গেছৰ সমস্যা নিয়ন্ত্ৰণত সহায় কৰিব যদি আপুনি এই ভিডিঅটো মোৰ পেজটোত প্ৰথমবাৰৰ বাবে চাইছে তেতিয়াহ'লে এনেকুৱা ধৰণৰ ফিটনেছ ৰিলেটেড ভিডিঅ' পাই থাকিবলৈ মোৰ পেজটোক ফলো কৰি ৰাখিব পুনৰ এটা ভিডিঅ'ৰ সৈতে লগ পাম আপুনি আসন কেইটা কৰিলে নে নাই কমেন্ট বক্সত জনাবলৈ নাপাহৰিব নেক্সট আপুনি কি বিষয়ত আসন বিচাৰে সেই কথা কমেন্টত জনাই যাবলৈ নাপাহৰিব